মিনা চাৰু মাৰি আছা আপুনি দেখো তাৰমানে হেৰি সেইদিনা যে আহিলোঁ তোমাৰ ইয়াতে সেই দুটামান কথা পুচিব ৰৈ গেল তোৰ বাবাক সেইকাৰণে আজি আৰু আহিলোঁ আহক তেতিয়াহ'লে ঘৰত ৰত আচ্ছা হেৰি আমিনা এটা কথা বুজোঁ তই বেয়া নাপাবি তো কি কথা আচ্ছা বেয়া নাপাবি তো নাপাওঁ দিয়ক আচ্ছা মোক এটা কথা কত হেৰি আচ্ছা আমিনা তই কত মোৰ কাৰণে তোৰ মনত পৰে না নপৰে কি যে কয় মোৰ লাজে লাগে ৰ তোৰ কাৰণে একটা বস্তু আনছো হা দিয়া আছো কি আনছো এইগুলো ভালেই হ'ল দিয়ক মই মধুৰিআম খাই বহুত ভাল পাওঁ জানো সেইকাৰণে তোৰ কাৰণে মই শ্বিলঙৰ পৰা লৈ আহিছো পাছে আমিনা তোৰ মা বাপ ঘৰতে আছে নহয় আছে আব্বা আমাৰ ঘৰতে কাম কৰি আছে মানে সেইদিনা কটামান কথা মানে পুচিব পাহৰিয়া গেল হা আৰু সেইকাৰণে ভাবিলো আজি সময়ও হল সেইকাৰণে আৰু আহিছো পুচিবা আহক তেতিয়াহ'লে যি কথা পাতিবলগীয়া আছে আব্বা আমাৰ লগত পাতিব আচ্ছা আমিনা তোক মই এটা কথা কওঁ কি তই এনেকৈ বেছি কৰি কাম ধাম কৰি নাথাকিবি তো হা নহ'লে তোৰ এই দেহাগতে আছে যে একে ডিছক্লাৰ হৈ যাব হয় নেকি হ'ব বাৰু পাছত দেখা যাব আপুনি বাৰু মোক কিমান সুখত ৰাখিব পাৰে ইছ তোক নহয় মই একে ৰাণী নিচিনা কৰি ৰাখিম হাঁচা গ'লং চাব কিন্তু বেছি মৰম কৰিলে পৰুৱাই খাব নহ'লে আকৌ চিলনীও লৈ যাব পাৰে হেই তিৰি তোক নহয় মই বুকুৰ মাজত সযতনে ৰাখিম হয় নেকি দিয়ক এতিয়া আহক ঘৰলৈ আহক আব্বা আমাৰ লগত কথা পাতিব চ